হলিৰ কাৰণে এটা উকি মোক লাগে মানে ulah kela Happy Holi! Happy Holi! অসমৰ সকলো ৰাজ্যলৈ মোৰ ফালৰ পৰা হলিৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমি গাঁৱতে মানে ঘূৰি ফুৰিছোঁ, এটা টিম ওলাইছোঁ আমি ফাগুৱা লগাবলৈ আৰু ঘৰে ঘৰে ঘূৰি ফুৰিছোঁ। আজি হলি হৈ মানে অসমৰ যে কিবা এটা ক'ব বিচাৰিছেনে আপুনি, কি ক'ব? আজি মানে উৎসৱটো ইমানেই ভাল লাগিছে নহয়, মানে ক'বই নালাগে আৰু বহুত আনন্দ উপভোগ কৰি আছোঁ ৰাতিপুৱাৰ পৰা শুই উঠি। গাঁৱতে সোমোৱা হৈছে এতিয়া ফাগুৱা লগাবলৈ। আপোনালোকে চব ভিতৰত হাংগামা হৈ আছে এতিয়া। বন্ধুসকল, আমি প্ৰথম ঘৰতে সোমালো, নেক্সট ঘৰত সোমাই আছো। এবাৰ নেক্সট ঘৰত আমি খেদালি সোমাব লাগিব, ফাগুৱা লগাব লাগিব। ফাগুৱা আপুনি নেখেলে নি? মই নেখেলো এবাৰ। কেলে? আমাৰ ফাগুৱা খেলিবলৈ এবাৰ নাই। হয় হয়। কি প্ৰব্লেম হৈছে আপোনাৰ? প্ৰব্লেম মানে আমাৰ ঘৰতে মানুহ মৰিছে আৰু কেনেকৈ ফাগুৱা খেলিম কোৱাচোন বাৰু। হয় হয় হয়, হ'ব দিয়ক, আকৌ আপোনাক নলগাওঁ। হলিৰ কাৰণে এটা উকি মোক লাগে মানে। কেনেকুৱা হৈছে উকিটো আপোনালোকে কমেণ্টত জনাব দেই। গাড়ী আহিছে। হলি দিনা এনেকৈ কৰিব নাপায় নহয়। ulah kela এনেকুৱা কাম ন হলি দিনা ৰং খেলিব নাপায় তাৰমানে ন। ফাগুৱা লগাবৰ বাবে আহিছোঁ মানে আমি, কিন্তু দৰ্জা লগাই বন্ধ কৰি শুই আছে, মানুহখিনি ভিতৰত সোমাই লুকাই আছে। Pakai tu lagi ya, masuk ni.
আমি আহিছোঁ এতিয়া ধাবালৈ। ধাবাত এতিয়া ফাকুৱা খেল চলিব। কলৈ যাব ওলাইছিলে? জীয়াই থকা মানে আকৌ আহিব যে সেইকাৰণে ফূৰ্তিতে আৰু চবকে হেপী হোলি। হেপী হোলি, চেম টু ইউ। বহুত ধুনীয়া লাগিছে হেপী হোলি। হেপী হোলি মাইনা। নিজৰ নিজৰ ৰং দিব লাগে আপোনাৰ ফালৰ পৰা একো মনে নাই বেলেগ কোৱালিটি চুলি এইখিনি পাইছোঁ দেই। চুলিখিনি লগাইছোঁ। ইছ বে মজা লাগিছে বে।